ফটা হুহুর তই ইয়াত ও হা জিলাপিক লাগি বিরাট মনত পড়ছি থাকবা নলং সেইকাৰণে আহিলো হয় তোৰ ঘৰৰ মানুহবিলাকে বিচাৰি মোৰ ইয়াত কিমান অত্যাচাৰ কৰি গৈছে আৰু তই ইয়াত আহিছা ঠুম্বা চালে ঠুম ঠুম ইয়ে বেং গিষ্টিক ও গিষ্টিক তই আৰু এটা কিয় আছা নহয় মইতো এইকেইদিন তোৰ খেৰ বুজিতে আছো আজি বেছিকে জিলাপিক মনত পৰছি সেইকাৰণে খেৰ বুজিৰ পে ওলাই আহিলো ইয়াত কোনো জিলাপি চিলাপি নাই মই কৈছোঁ তই ইয়াৰ পৰা যা কিনো মান মিছা কথা কোৱা হো এইটো দেখোন জিলাপি দৰকাৰ হ'লে তহঁতৰ ঘৰতে মই কাম মন কৰিম তথাপিতো মোক জিলাপিৰ ওচৰত থাকিব দিবি না ঐ তই যদি এতে থাকা খাপলা কাকা হাতে কি অৱস্থা কৰিব বেং লুকে থাকিমে মই ৰহ ঐ জিলাপি তই কচোন মোক ৰাখবি না নাই হ'ব দে ইটা আৰু তোৰ ওপৰত মোৰ একো খংচং নাই আৰু এবাৰ কচোন হা আৰু এবাৰ কচোন কি নাই হেই ইটা আৰু তোৰ ওপৰত মোৰ একো খংচং নাই জানং দে মই ঐ ফটাফুৰ মুৰ্গী চুৰ্গী নাই নাকি ও টেণ্ডন ছাৰ জিলাপিৰ কথা মতে গিষ্টিকক আমি আমাৰ ঘৰত ৰাখছিলোঙে হ'ব এতিয়া এইবোৰ নাটক কৈ নাটক ভাওনা দেখুৱাই মোক লাভ নাই বুজিছ নাই এতিয়া কথা হৈছে মমাদেহঁতৰ ঘৰত ইহঁত দুটাক লৈ যাব লাগে ঐ গেষ্টি তই ব'ল মমাদেহঁতৰ ঘৰলৈ যাওঁ মই একলে নাযাওঁ জিলাপিও যাব লাগিব হেই বুৰ্বক জিলাপিক লৈ যাম আকৌ কেলে বকি আছ তই কিন্তু ছাৰ কোনো কিন্তু নাই দেই তহঁত এতিয়া যাবই লাগিব আৰু আগৰ দৰে সংসাৰ কৰিব লাগিব বুজিছ মই জানো তহঁতক বেয়া বুদ্ধি দিম ঠিকে আছে টেনটন তোৰ ওপৰতে ভৰসা কৰিলং ইহঁত দুটাক লৈ যা তাকেই কৰিব লাগিব হুই টেনচন ছাৰ চাহেবে মোক মাৰিব নেকি হেই বুৰ্বক কেলে মাৰিব এতিয়া ব'ল দেৰি নকৰো মই আছো নহয় ব'ল যাওঁ ব'ল কাপোৰ পিন্ধি লম নেকি নালাগে যেনেকে আছ তেনেকৈ ব'ল সময় নাই হাতত আমি যাওঁ দেই ও টেণ্ডন ছাৰ আপুনিয়ে যি কৰা আৰু এনৰ মিলনটোত হ'ব বেগটো নকৰিবি বুজিছ নাই মই আছো একো কৰিব নোৱাৰে ভালকে লম হ'ব আহ মামিদৌ অ ভাগিন আহিছা কোন আহিছে চাওক আকৌ হা গেষ্টিক আৰু জিলাপিক লৈ আহিছা তই বিৰাট ভাল কাম কৰিছ ঐ ভাগিন বাপেকক ভালকৈ বুজা বঢ়াই দুইজনকে লৈ আহিলো আৰু এতিয়া সিহঁতে মিলিজুলি সংসাৰখন ভালকৈ কৰিলে ভাল হয় আৰু ঠিক কথা কৈছা কি দেখছো মই কৈ গৈছে আমাক চিন্তাত কিয় পেলাইছিলে এইগিলা কথা এতিয়া বাদ দি দে তাকে কৈ থাকিব নালাগে পানী খাবি না কি কৈছা পানী খাবি না সেই নাখাং মোৰ পিয়া লগা নাই ঐ ভাগিন আগতে বহি লৈচোন